সকলোকে স্বাগতম জনাইছোঁ। এফালে চাইকেল লৈ আমি তিনিগৰাকী আহি আছে, এফালে মই, এফালে সংগীতা আৰু চুনমুন। ইমান ৰ'দত চাওকচোন, ভৰ দুপৰীয়া ৰ'দত পূৰা ওলাই আহিছোঁ। আছে পথাৰৰ মাছ ৰাস্তাত আমি আহি আছোঁ। সেইকাৰণে হয়তো মাতটো অলপ বতাহৰ শব্দটো আহিব পাৰে। এইফালে ইমান ৰ'দ উজিহাললৈ আহি আছোঁ, এইফালে বৰদত পূৰা ওলাই আহি আছোঁ। চাই থাকোঁ তেনেহ'লে গৈ পাই দেখুৱামগৈ সকলো। লৈ লওঁ কামেণ্ট আছে। এইফালে পঢ়া ঠাণ্ডা খালি অকণ আৰাম চোৱা। চাইকেল মাৰি আহিলোঁ আমি। এইফালে ডাইনিঙৰ মেটখন বৈ থকা হৈছে। সংগীতাই এইফালে ফুল তুলি আছে। অকণমানকৈ দেখুৱাই দিছোঁ, ডাইনিং মেট বৈ থকা হৈছে। ডাঙৰকৈ কৈ দিয়া, তোমাৰ নামটো কি? হা, ভালকৈ কোৱা, নামটো কি? তৃষ্ণা। কি লিখা? তৃষ্ণা বৰা। এইফালে মেচিনত ফুলৰ কাৰ্ড ভৰোৱা হৈছে, তাই ভৰাই আছে ওপৰত উঠি। এইফালে পৰা তাই তুলুঠাটো বান্ধি আছে, ফুল তোলা হ'ব এতিয়া, বুটা বচা হ'ব মানে। নতুনকৈ শিকিছোঁ যিহেতু ময়ো বৈ চাইছোঁ, পাৰিছোঁ নাই। লাহেকৈ হাতখন আহিছেগৈ বাৰু, পাৰিমগৈ। চাই থাকক তেনেহ'লে ভিডিঅ'টো। ভাত পানী খাই বৈ উঠি পেলাই আমি মানে আকৌ শালত বহিছিলোঁ মই, সেইকাৰণে তামোল চুবাই আছোঁ পূৰা। ইগন'ৰ কৰিব দেই, একো বেলেগ নহয়। ডাইনিং মেটত এইটো ফুল মই বাচিছোঁ, কেনেকুৱা হৈছে সকলোৱে কিন্তু কমেণ্ট কৰি জনাব দেই। প্ৰথম শিকিছোঁ, সংগীতাই আৰু চুমুনে দেখুৱাই আছিলে, মই কৰি গৈছোঁ। কেনেকুৱা হৈছে জনাব। এইপিনে যাবলৈ ওলালে যাওঁগৈ। বাই বাই। পাই গ'লোহি, ভিডিঅ' কৰি থকা নহ'লে আৰু সোমাই আহিছোঁ এতিয়া পদূলিয়েদি। বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই, কোনে সেইটো আৰু যি আহি পায়ে শালত বহি গ'লোঁ। এইফালে মাৰফলা লগাই থকা হৈছে, মাৰফলাখন বৈ আছোঁ মই, চাওকচোন। ফুলো তোলা হ'ব, ফুলটো দেখুৱাম অলপকৈ, চাই থাকক তেনেহ'লে।
মাৰ্ফলত ফুল বাচি আছোঁ। কাঠিত বচা হৈছে ফুল। এইখনত যিহেতু মেচিন নাই, কাঠিতে বচা হৈছে। বাকীকেইখন ভিতৰত যিহেতু মেচিন আছে, মেচিনৰ দ্বাৰা ফুলখিনি তোলা হৈছে। এইটো ভিডিঅ' ক্লিপ কিন্তু আজি 3 দিনমানৰ আগৰে হয়। ইয়াতে মই লগ কৰি দিছোঁ, যিহেতু ভিডিঅ' বনাই থাকিবলৈ মানে আমাৰ সময় নহয়গৈ, সেইবাবে এনেকৈ অকণমানকৈ কৰি ৰাখি থৈছোঁ আৰু আজি দি দিছোঁ। ভিডিঅ' কৰা নহ'লে আৰু সিমানতে সামৰি দিলোঁ। ভাগৰো লাগিলে। আজি আকৌ ওলাই আহিছোঁ, লগৰজনীলৈ ৰখি আছোঁ। তাই আহি পোৱাৰ পিছতেই মানে আমি ওলাই যাম। চাই থাকোঁ তেনেহ'লে ভিডিঅ'টো। তাইহে আহিছে, মই সিহঁত ৰখি আছোঁ। এইফালে চব কি ধুনীয়া পৰিৱেশটো। এইফালে সোণাৰু জীৱ কি ধুনীয়াকৈ ফুলি আছে। এইফালে আহি পাই আমি ৰুমালৰ কাৰণে ৱাৰ্পিঙত লাগি গৈছোঁ। যিহেতু ৰুমাল লগাবলৈ কৈছে, 20খন ৰুমাল লগোৱা হ'ব, আমি সেইকাৰণে ৱাৰ্পিঙৰ কামত লাগি গৈছোঁ। এইফালে সংগীতাই ৰাজত সূতা ভৰাই আছে, এইফালে চুনমুন্দি আৰু এইফালে প্ৰিয়ংকা। চাই থাকক ভিডিঅ'। আজি যিহে গৰম পৰিছে, সেইবাবে ঘৰৰ মানুহজনে মানে খুৰাই সকলোকে ঠাণ্ডা এটা আনিছে আৰু আমি খাই লৈছোঁ। খাই বৈ আজৰি হৈ আকৌ এয়া কামত লাগি গৈছোঁ ৱাৰ্পিং কৰিবৰ কাৰণে।
এইফালে ভাতৰ বাবে যা যোগাৰ কৰি আছে। যিহেতু দুপৰীয়া সাজটো আমাৰ ইয়াতে হয়, সেয়া নবৌ আৰু এইফালে বাইদেউ এগৰাকীয়ে লাগি আজি দুপৰীয়া সাজটো ৰেডি কৰি আছে। আৰু এইফালে আমাৰ খানাও ৰেডি হৈ গ'ল, আমি খাবলৈ লৈছোঁ। সকলো এনেদৰে বহি সকলো মিলি খাই কিমান যে ভাল লাগে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।